অঁ মা কি কি কৰিছা? মই কপৌ ফুল ৰুইছোঁ। প্ৰতিটো বিহুতে আমি কপৌ ফুল বিচাৰি ফুৰোঁ, গতিকে এইবছৰ মই বিহুত ফুল আনিছোঁ আৰু ফুল মানে গছডাল ৰুলে মই ফুল এটা পাম বুলি আশা কৰিছোঁ। সেইটো কাৰণে ফুল অঁ মা লাগে। এইটোতো এই কপৌ ফুলৰ গছটো গছতহে লগাই ন? গছত লগাই, কিন্তু গতিকে তুমি মোৰ এতিয়া এনেকুৱা কলহ বা মই টাবত কলহত কিয় দিছোঁ লগাইছা? কিয় কলহত পানীটো ঠাণ্ডা হৈ থাকে আৰু ফুলটো ঠাণ্ডা জেগাতেই হয়, গছত হয়। গছৰ পৰা অক্সিজেনটো পায় যে, গতিকে এনেকুৱাতে দিছোঁ মই। হয় জানো? অঁ মোৰ মুকুট বাৰু কল ইমান বিশেষ নাজানো এইটো কেনেকৈ কি লগাব লাগে। এনেকৈ কৰি মই লগাম। অঁ এনেকৈ জিল্লি থাকিব, পানী দিম ৰাতিপুৱা পূজা কৰোঁতে ইয়াতে অলপমান। ইটো হ'ল ভগৱানৰ বস্তু, য'তে ত'তেও দিব নোৱাৰি, ইয়াক পানী দিবই লাগিব চিঞৰ একটো ফুলো। ভালেই লাগিছে বাৰু দেখিবলৈ, কিন্তু মই ইমান নাজানো এইটো যে এনেকৈ দিলেও হয় নে নহয়। হ'লেতো বহুত ভাল হ'ব ন? এনেও কপৌ ফুল পিছত মই নোপোৱা হৈ গৈছে। গছত দিম পিছত। যদি আমাৰ মই যিহেতু বৰ্তমান ভাড়া ঘৰত থাকোঁ আৰু আমাৰ গছ এনেকৈ দিবলগীয়া নাই, নিজৰ ঘৰ আছে সেইকাৰণে কিন্তু যোৱা নাই বৰ্তমান। মায়ে এনেকৈয়ে টাবত দিছে। চাওঁ কি হয় নে নহয়। এইডাল মই লৈ আহিছোঁ সুদূৰ গোলাঘাটৰ পৰা, বৰ্তা এজনে দি পঠিয়াইছিলে মই কোৱা দেখি। থেংক ইউ বৰ্তা আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এই কপৌ ফুলডাল যাতে হওক, যিহেতু আমাৰ এয়া একোটা সম্পদ। এইবোৰ যিহেতুকে নোহোৱা হৈ গৈছে প্ৰায়, আজিকালি দেখিবই নোপোৱা। মই এইবাৰহে প্ৰথম মানে আপাৰ আছাম গৈছোঁ আৰু তাতে দেখিছোঁ এনেকৈ ইমান লমালমে দেখা কপৌ ফুল দেখাই নাছিলোঁ, এইবাৰ দেখিছোঁ। গতিকে ময়ো এনেকৈ সেই ফুলৰ প্ৰতি আকৃষ্ট হৈ মই সৰু চাই পুলি এটা লৈ আহিছোঁ। এইটো এতিয়া মাক লগাবলৈ দিছোঁ। লগাই দিবা দেই মা। অঁ লগাইছোঁ, বাই। অহা বছৰ যাতে মই খোপাত ল'ব পাৰোঁ। এই বছৰ সেই বৰ্তাজনে দি পঠিয়াইছে। ঠিক আছে, বাই, থেংক ইউ। গামোচাখন